কিছু সম্পৰ্কৰ কেৱল মাত্ৰ যোগাযোগহে সূচায়, কিন্তু সম্পৰ্কৰ মাজত থকাৰ ভালপোৱাবোৰ কোনোদিনেই শেষ হৈ নাযায়, সদায় চিৰযুগমীয়া হৈ ৰয়। বাস্তৱতা হ'ল যাক তুমি যত্ন ল'বা, যাক তুমি পাগলৰ দৰে ভাল পাবা, যাক তুমি মিছ কৰিবা, সিয়ে সময়ত তোমাক অৱহেলা কৰিব। যাৰ লগত কথা পাতিলেই তোমাৰ মন ভাল লাগে, যাৰ লগত থাকিলেই তুমি সুখী থকাৰ, আনন্দত থকাৰ, তেতিয়া বুজিবা যে সেইজনেই তোমাৰ প্ৰিয় মানুহজন। অসাধাৰণজনক নহয়, এজন খুব সাধাৰণ এজনকে বিচাৰক, যাৰ কাৰণে প্ৰথম আৰু শেষৰ ভাল পোৱাজন তুমি হোৱা। জীৱন পথত আগুৱাই যাব হ'লে নিজৰ ৰাস্তাৰ নিজেই তৈয়াৰ কৰিবলগীয়া হয়। সেই সময়ত কোনোৱে তোমাৰ লগ নিদিব, তুমি নিজেই নিজৰ ৰাস্তা তৈয়াৰ কৰি আগুৱাই যাব লাগিব। মৰা আগেই যি ভিতৰি ভিতৰি মৰি যায়, সেই মানুহজনেহে জানে অন্তৰত থকা যন্ত্ৰণাবোৰ কিমান কষ্টকৰ। চেহেৰা কুৎসিত হ'লেই মানুহ কুৎসিত হৈ নাযায়, মানুহ তেতিয়াই কুৎসিত হৈ যায় যেতিয়া তাৰ চৰিত্ৰ কুৎসিত হৈ যায়। কাৰোবাৰ মুখত হাঁহি দেখিলেই নাভাবিবা যে সি সুখী আছে বুলি। কেতিয়াবা হাঁহি আঁৰত লুকাই থাকে অনেক দুখ কষ্ট আৰু যন্ত্ৰণাৰ। পৃথিৱীৰ সকলোতকৈ নিষ্ঠুৰ মানুহ সেইজনে যিয়ে নিজৰ প্ৰয়োজনত, নিজৰ স্বাৰ্থত অন্যক ব্যৱহাৰ কৰে আৰু প্ৰয়োজন শেষ হোৱাৰ লগে লগে তাক এৰি দিয়ে। আমাৰ জীৱনলৈ বেছিভাগ মানুহে সময় পাৰ কৰিবলৈ বা স্বাৰ্থৰ কাৰণে আহে, আৰু যেতিয়া তাৰ সময় বা স্বাৰ্থ শেষ হৈ যায়, তেতিয়া আমাৰ জীৱনৰ পৰা আঁতৰি গুচি যায়। এজন দেখাত সুন্দৰ মানুহ হ'লেই তোমাৰ সদায় সুখী থাকিব নোৱাৰে, কিন্তু এটা সুন্দৰ মনৰ মানুহে তোমাক অনেক সুখী ৰাখিব। সেয়ে দেখাত সুন্দৰ মানুহকে নহয়, সুন্দৰ মনৰ মানুহকে ভাল পাইছে। যিৰ সম্পৰ্কত সদায় কাজিয়া হয়, যিৰ সম্পৰ্কত ইজনে সিজনক বুজিব চেষ্টা নকৰে, সেই সম্পৰ্কৰ কেতিয়াও সুখী হৈ থাকিব নোৱাৰে। যদি কোনো ব্যক্তিৰ বিনয় নম্ৰতাৰ অৱলম্বন কৰে আৰু কোনোবাই অন্যায় কৰিলেও তাক ক্ষমা কৰি দিয়ে, তেতিয়া সেই ব্যক্তিজনৰ মান মৰ্যাদা আৰু ইজ্জত আৰু বাঢ়ি যায়। নিজেই ভালে থকাৰ কাৰণে এই দুই ধৰণৰ মানুহৰ পৰা সদায় দূৰত থাকিব, এলেহুৱা মানুহৰ পৰা আৰু মিছলীয়া মানুহৰ পৰা। চকু মুদি তুমি যাক বিশ্বাস কৰিবা, সি এদিন তোমাক বুজাই দিব যে তুমি সঁচাই অন্ধ আছিলা। স্ত্ৰী ধমক দি খং দেখুৱাই পুৰুষত্ব নহয়, বৰঞ্চ স্ত্ৰীৰ মুখত হাঁহি বিৰিঙাব পৰাটোহে প্ৰকৃত পুৰুষত্ব পৰিচয়। অপমান সহ্য কৰিব পৰা যায়, কিন্তু আপোন মানুহজনৰ অৱহেলাৰ কেতিয়াও সহ্য কৰিব পৰা নাযায়। কি আচৰিত, মানুহক মিছা কথা ক'লেই অতি সোনকালেই বিশ্বাস কৰি লয় আৰু সত্য কথা ক'লেই প্ৰমাণ কৰিবলগীয়া হয়। যিজনে তোমাক পচন্দ নকৰে, সি তোমাৰ কিবা নহয় কিবাত অজুহাত দেখুৱাই দুখ উলিয়াবই।